হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি আৰু এই চিকেনৰ ৰেচিপিটো বহুত বেছি সহজ, অতি সোনকালে বনাই খুৱাব পাৰিব। তাৰ বাবে মই লৈছোঁ আদা, নহৰু, জলকীয়া, পিঁয়াজ, শিমলা মিৰ্চ আৰু এডোখৰ নেমু টেঙা আৰু ননষ্টিকৰ কেৰাহী এটা লৈছোঁ। তাতে মিঠাতেল লৈছোঁ আধা কাপ, তাৰপাছত আধা কেজি চিকেন লৈছোঁ। চিকেনখিনি ধুনীয়াকৈ ভাজি ল'ম এক মিনিট সময় আৰু চিকেনখিনিত মই একো এড নকৰোঁ। ফাৰ্ষ্টলি ধুনীয়াকৈ ভাজি ল'ম 1 মিনিটমান সময়। তাৰপাছত এড কৰিম ইয়াতে 2 চামুচ নিমখ আৰু 2 চামুচ নিমখ দি লৈ আকৌ 2 মিনিটমান ভাজিম যাতে নিমখ আৰু মাংস ধুনীয়াকৈ মিক্সড হৈ যায়। তাৰপাছত এড কৰিছোঁ আদা, নহৰু, জলকীয়া কাটি থোৱা আৰু এতিয়া অকণমান সময় ভাজিম। অকণমান সময় বুলি নহয়, 1 মিনিট সময় ভাজি ল'ম। এতিয়া এড কৰিছোঁ হালধিখিনি দি আৰু এইটো ৰেচিপি একচুৱেলি কি হয়, ইনগ্ৰিডিয়েণ্টছখিনি এটা এটাকৈ এড কৰা হয়, একেলগে এড কৰা নহয়। যিহেতু আমি নৰ্মেল চিকেন বনালে আমি যেনেকৈ মেৰিনেট কৰি লওঁ। আৰু এতিয়া এড কৰিছোঁ ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া গুড়ি আৰু গোটেইখিনি মিহলাই ল'ম। মিক্স কৰি পেলাই অকণমান সময় ভাজিম। ইয়াতে এড কৰিছোঁ মিট মছলা। দেখিব পাৰিছে অকণমান কেৰাহীত লাগি গৈছে, কোনো কথা নাই, এইটো যিহেতু চিকেনটো ষ্টিকি হয় চ' লাগি গৈছে। এতিয়া এড কৰিছোঁ চয়া চচ মই 1 চামুচ দিছোঁ। তাৰপাছত দেখিছে এতিয়া চিকেনৰ যোনটো কালাৰ হয় অকণমান চেঞ্জ হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া এড কৰিছোঁ ইয়াতে 4 চামুচমান আদা নহৰু পেষ্ট আৰু জলকীয়াও দিছোঁ। আৰু এইখিনি পেষ্ট একচুৱেলি টেষ্ট মতে দিছোঁ, মই বেছি দিয়া নাই। আৰু এতিয়া এড কৰিছোঁ পিঁয়াজখিনি টুকুৰকৈ কাটি লৈছোঁ, মিহিকৈ কাটিব নালাগে। তাৰপাছত ধুনীয়াকৈ মিক্স কৰি ল'ম। পিঁয়াজখিনি ভালকৈ অকণমান ভাজি ল'ম মাংসখিনিৰ লগত। কেঁচা যোনটো হৈ থাকে সেইটো যাতে নাথাকে। আৰু ইয়াতে এতিয়া এড কৰিছোঁ এপিচ নেমু, তাৰপিছত এড কৰিছোঁ চুইট চিলি চচ। তাৰপাছত পিঁয়াজখিনি অকণমান ঢিলা ভাৱ হৈছে আৰু যোনটো মাংস কালাৰ আৰু মাংসখিনিও অকণমান সিজিছে। আৰু ধুনীয়াকৈ ভাজি ল'ম 5 মিনিটমান সময় কম ষ্টিমত। আৰু মনত ৰাখিব যে এই চিকেনটো কম ষ্টিমত বনোৱা হয়, হাই ফ্লেমত নবনায়। তাৰপাছত মই এতিয়া এড কৰিম কেপচিকাম নহয়, শিমলা মিৰ্চ। ইয়াতে কেপচিকাম ইউজ নকৰে, যোনটো মোৰ ৰেচিপি হয় ইয়াতে শিমলা মিৰ্চ লাগে। আৰু শিমলা মিৰ্চখিনি সদায় মনত ৰাখিব যে কেপচিকামেই হওক বা শিমলা মিৰ্চেই হওক, সদায় বনোৱাৰ আগমুহূৰ্তত দিব লাগে, নহয়তো এই যোনটো শিমলা মিৰ্চ হয় বা কেপচিকাম হয় গলি নোহোৱা হৈ যাব আৰু ইয়াৰ যোনটো টেষ্ট হয় খাবলৈও ভাল নালাগিব। আৰু ধুনীয়াকৈ নিসিজালৈ ভাজিম। আৰু দেখিছে আপোনালোকে স্কিনত। আৰু এতিয়া মই 5 বা 10 মিনিটলৈ ভাজি ল'ম। আৰু 10 মিনিট হোৱাৰ পাছত ঢাকনিখন উঠাই দি ধুনীয়াকৈ ভাজিম। আৰু কেৰাহীত অকণমান লাগি যোৱাবোৰ আঁতৰাই ল'ম যাতে মাংসৰ লগত লাগি যায়। আৰু ইয়াতে মই কোনো ধৰণৰ জলীয়া পদাৰ্থ ইউজ কৰা নাই, যেনে পানী, দৈ। মোৰ চিকেনখিনি অলম'ষ্ট হৈছে। এই ৰেচিপিটো বিৰাট সহজ ৰেচিপি হয়, বহুত ইজি ৰেচিপি হয়। হাৰ্ডলি 15 মিনিটছ লাগে, 15তকৈ বেছি লেট নহয়। বহুত সহজ ৰেচিপি হয়। ৰুটি হওক
নান হওক খাবলৈ বিৰাট ভাল পাব বা সৰু ল'ৰা ছোৱালী খাই বিৰাট ভাল পাব। এতিয়া এড কৰিছোঁ জালুকৰ গুড়ি। জালুকৰ গুড়িটো এটা এক্সট্ৰা ফ্লেভাৰ হয়। আৰু এতিয়া গোটেইখিনি মিক্স কৰি পেলাই অলপ সময় ভাজি ল'ম ধুনীয়াকৈ। দেখিছে আমাৰ যোনটো চিকেন হৈছেগৈ বিৰাট টেষ্টি হয়। আৰু আপোনালোকে জনাব মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিল, কমেণ্ট কৰি জনাব, এটা লাইক কৰিব যদি ভাল লাগে। এই ৰেচিপিটো